শোণিতপুৰ জিলাৰ প্ৰথমগৰাকী প্লাজমা দাতা। হয়, শোণিতপুৰ জিলাৰ প্ৰথমগৰাকী প্লাজমা দাতা হিচাপে পৰিচিত লাভ কৰিছে ঢেকীয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত অৰিয়ান্তলী গাঁৱৰ মনোজ বৰা নামৰ যুৱকজনে। 27 জুলাই তাৰিখে গুৱাহাটীত প্লাজমা দান কৰি অহা যুৱক মনোজ বৰাই নিজা অনুভৱ ব্যক্ত কৰি কয় যে তেওঁ এপ্ৰিল মাহত শ্ৰমিক এক্সপ্ৰেছেৰে চেন্নাইৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ত 7 দিন কোৱাৰেণ্টাইন হৈ আছিল। পৰৱৰ্তী সময়ত তেওঁ বিশ্ববিদ্যালয়ৰ পৰা তেজপুৰৰ হোটেল অম্বৰত 7 দিন কোৱাৰেণ্টাইন হোৱাৰ সময়তে কৰোনাত আক্ৰান্ত হৈছিল। কৰোনাত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত থাকি সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতাৰ পিছত একেখন গাঁৱৰে ছাত্ৰ নেতা তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই প্লাজমা দান সম্পৰ্কে বুজাই দিয়াত তেওঁ প্লাজমা দানৰ প্ৰতি আগ্ৰহীত হয়। ক'ত আছিলা? চেন্নাই তামিলনাডু। তাৰপিছত কেনেকৈ তুমি এই ৰোগত আক্ৰান্ত হ'লা? মই মানে তাত যেতিয়া লকডাউনৰ কথা শুনিলোঁ, কোম্পানী বন্ধ হৈ যোৱাৰ কথা শুনিলোঁ, শুনাৰ পিছত কোম্পানী বন্ধ হৈ গৈছিলে। তেনেকুৱাতে আমাৰ অসম চৰকাৰে ট্ৰেইন দিছিলে, ফেৰীত আহিবৰ কাৰণে শ্ৰমিক ট্ৰেইন দিছিলে। সেই শ্ৰমিক ট্ৰেইনৰ অনুযায়ী মই মানে ঘৰলৈ আহিলোঁ আৰু ঘৰতে তাৰ পৰা আহি পাওঁতে ট্ৰেইনত আহোঁতেই কৰোণা বেমাৰটো লাগি সেইটো মানে ধৰিব নোৱাৰিলোঁ। তেতিয়া মই আনি পেলাই কোৱাৰেণ্টাইনত ৰাখিছিলে তেজপুৰ পৰুৱা ইউনিভাৰ্চিটিত। তাৰপিছত মোক আহি হোটেল নাম্বাৰত ৰাখিলে তেজপুৰ চক বজাৰৰ ওচৰত। 8 দিনৰ পিছত মোৰ মানে ৰিজাল্ট আহিছিলে, পজিটিভ ওলাইছিলে। পজিটিভ ওলোৱাৰ লগতে তুমুকি আমাৰ মেডিকেল কলেজলৈ আনিলে, আনিলে তাত 8 দিন ৰাখিলে। তাতে ৰাখি আপোনাৰ যেতিয়া নিগেটিভ ওলাইছে এতিয়া তুমি সুস্থ হ'লা। তাৰপাছত এতিয়া তুমি শোণিতপুৰৰ প্ৰথমগৰাকী প্লাজমা দাতা হিচাপে তুমি চিহ্নিত হৈছা, তুমি দান কৰিছা প্লাজমা। কেনে অনুভৱ হৈছে তোমাৰ? মোৰ নিজকে নিজে মানে ভাল লাগিছে আৰু মোৰ নিচিনা ল'ৰা আৰু দুজন ব্যক্তি মোৰ প্লাজমা। শোণিতপুৰ জিলাৰ ভিতৰতে প্ৰথমগৰাকী প্লাজমা দাতা হিচাপে পৰিচিত লাভ কৰা যুৱকজনৰ বাসগৃহত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা একেখন গাঁৱৰে সচেতন নেতা ৰাণা প্ৰতাপ বৰুৱাই ক'ভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকসকলক প্লাজমা দান কৰি অন্য ৰোগীসকলক সুস্থ কৰি তোলাত অৰিহণা যোগাবলৈ বিনম্ৰতাৰে আহ্বান জনায়। মোৰ গাঁৱৰ যুৱক হিচাপে শোণিতপুৰৰ প্ৰথমগৰাকী প্লাজমা দাতা সেই হিচাপে আমি গাঁওবাসী যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু তাক অভিনন্দন জনাইছোঁ। আমি এইকাৰণে জনাইছোঁ যে বাহিৰলৈ গৈছিলোঁ, বাহিৰত থকা শোণিতপুৰ জিলাৰ ভিতৰতে প্ৰথমগৰাকী প্লাজমা দাতা হিচাপে পৰিচিত লাভ কৰা যুৱকজনৰ বাসগৃহত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা একেখন গাঁৱৰে সচেতন নেতা ৰাণা প্ৰতাপ বৰুৱাই ক'ভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকসকলক প্লাজমা দান কৰি অন্য ৰোগীসকলক সুস্থ কৰি তোলাত অৰিহণা যোগাবলৈ বিনম্ৰতাৰে আহ্বান জনায়।